মোক পইচাটো দিয়া মই যাওঁ কলেজ কিন্তু কালি দেউতাই পইচা দিছিলে নহয় এ নাই মোৰ পইচা শেষেই হৈ গ'ল কি 200 টকা দিছিলে শেষ কৰিলো আৰে 200 টকাৰ কি হ'ব শেষ হৈ গ'ল মোক পইচা দিয়া আৰে 200 টকা অকল মোক কালি কপি কিনিব দিছিলে দেউতাই আৰে এনে হাজাৰ মোক সদায় 100 টকা দিলে নহ'ব নহয় কেলে মোক দিয়া পইচা দিয়া দিয়া এতিয়া মই কপা দিম পইচা তুমি দিয়াচোন পইচা তুমি এনে কেটকা লৈ আছা হাতত ও মা 100 টকা মোক কি হ'ব মোক অহা যোৱা কৰোঁতে 40 টকা যায় থাকেহে 20 টকা মই কি খাম 20 টকা এইবোৰ নহ'ব মোক পইচা দিয়া কি নালাগে না টিফিন খালে মোক পেট নভৰে নহয় দিয়া না আজি অলপ বেছিকে দিয়া পইচা চোৱা না প্লিজ মই কিবা চিকেন বিৰিয়ানী টাইপ কিবা এটা খাম এইবোৰ খাব নালাগে এতিয়া দেউতা নাই ন ঘৰত দিয়া না প্লিজ নালাগে কাইলৈ খাবি যা কাইলৈ মোৰ দেউতা আহিব নহয় তেতিয়া কাইলৈ বিৰিয়ানী খাওঁ কি মই আজি ঘৰলৈ ঘূৰিয়ে নাহোঁ তেন্তে পগলা হৈছে নি মই এটলিষ্ট 50 টকা এটা বেছিকে দিয়া কথাটো বুজি নাপাওঁ কেলে বোলো এই কথাটো আছে এইটো নিলে নিবি এইটো দেখিছ নহয় মোৰ ওচৰত এইটোহে আছে নিলে নিবি নিলে নাই টিফিন দিছোঁ টিফিন খাবি বাছ বিৰিয়ানী চিয়াৰ নিয়ম পাতে মই আজি ঘৰলৈ নাহোঁ দেই মই সঁচাকৈ নাহোঁ আজি ঘৰলৈ মই ট্ৰেইনত ক'বলৈ উঠি গুচি যাম অঁ যা কোলে যাবিগে ই তাই কোনোবাই কোলে তোক পচাব দে অ' যা আকৌ দেখিবি ঘৰলৈ আহিবি তাৰপিছত দেখিবি ঘৰত আহিবি অঁ মা মই আজি সঁচাকৈ নাহোঁ